আচ্ছা নমস্কাৰ আজি খুব ভাল দিন ক'ব লাগিব এই ডাবৰ বিলত আজি গ্ৰাণ্ড জইনিং চেৰেমনি অলপ আগত আমি হৈছিলে ভাল হৈছিলে এতিয়া আমি দেখি পাইছোঁ বা ইয়াত আমাৰ ৰাজনৈতিকভাৱে নতুনকৈ চেঞ্জেছো আহি গৈছে বিশেষকৈ আমি ডাবাৰবিল গাঁৱৰ ৰাইজক আমি ধন্যবাদ যাচিছোঁ বহুত দিনৰ পিছত আমি আহি পেলাই আজি আগৰ দৰে যেনেকৈ আমি একেলগে কাম কৰিছিল এই পৰিস্থিতি এতিয়াও আছে আজি এক্সাম্পল হিচাপত আমি ধৰি ল'ব পাইছোঁ যে প্ৰতি গাঁৱৰ যিবিলাক মুৰব্বী আজি প্ৰতিশ্ৰুতি দিছে যে ডিপিপিএলত কাম কৰিব বুলি আৰু জইনো কৰিলে তো ইয়াৰ কাৰণে আমি বহুত বহুত ধন্যবাদ আমি আশা কৰিছোঁ নিশ্চয় আমি এই অঞ্চলখন ইউনাইটেডলি আমি কাম কৰিব পাৰিব আৰু উন্নতিৰ ক্ষেত্ৰত আমি কাম কৰিব পাম বুলি আমি আশা কৰিছোঁ আজি শুনা পাইছে আমি ডাবৰবিল গাঁওখন গোটেই ৰাইজে আমাৰ AVPL দলত আহিছে এক লৈ আপোনাৰ থেকে আৰু অলপ জনাব এইটো মোৰ বহুদিনীয়া মানে হেৰি আছিলে বিচৰা আছিল মোৰ আকাংক্ষা আছিলে এইটো দেৱৰবিলৰ ওপৰত কিন্তু দেৱৰবিল আজি গোটেই ইউপিপিএল দলে যে একত্ৰিত হৈ পেলাই যে চৰকাৰক সহায় কৰাৰ কাৰণে চৰকাৰৰ পৰা পোৱা প্ৰাপ্যটো লোৱাৰ কাৰণে কাম কৰাৰ কাৰণে যে আজি আগুৱাই আহিছোঁ তাৰ বাবে মই সকলো দেৱৰবিল ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা যিখিনি আজি ইউপিপিএল দল হিচাপে আমি দেৱৰবিলক পাই পেলাই আমি গৌৰৱান্বিত ময়ো আশা কৰিছোঁ তেওঁলোকক লৈয়ে আমাৰ ইউপিপিএল দলক দেৱৰবিল ৰাইজক লৈয়ে কাম কৰি যাম বুলি মই আশা কৰিছোঁ